নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আদৰিছোঁ। আজি আমি এখন কিতাপৰ বিষয়ে আলোচনা কৰিম, যিখন কিতাপ আপোনাৰ APSCৰ কাৰণে প্ৰয়োজনীয় আৰু কিতাপখনৰ নাম হৈছে APSC PYQ 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিব সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই কিতাপখন প্ৰস্তুত কৰি উলিয়াইছে। কিতাপখনত আপোনাৰ প্ৰিলিমছৰ প্ৰশ্ন কাকত আছে আৰু সমাধান কৰিব পৰা উত্তৰসমূহ আপোনালোকে লাভ কৰিব। মেইনছৰ প্ৰশ্ন কাকত আছে আৰু প্ৰায় 15 বছৰৰ প্ৰশ্ন কাকত আপোনালোকে লাভ কৰিব পাৰিব। PYQ হিচাপত আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকে OMR চিট লাভ কৰিব, যাৰ জৰিয়তে আপোনালোকে ঘৰত বহিয়ে পৰীক্ষা দিয়াৰ এটা অনুভৱ ঘৰতে লাভ কৰিব আৰু আপোনালোকে অসম লোক সেৱাৰ যিখিনি চিলেবাছ আছে সেই সম্পূৰ্ণ চিলেবাছখিনি এই কিতাপখনত আপোনালোকে পাবলৈ সক্ষম হ'ব। লগতে আপোনালোকে এই কিতাপখনত 101টা কৌশল পাব, যি 101টা কৌশল ফলাফল লাভ কৰাৰ কাৰণে, ভাল ফলাফল পোৱাৰ কাৰণে আপোনালোকে এইকেইটা 101টা কৌশল পাব। আৰু কিতাপখনৰ মূল্য আপোনাৰ 549 টকা আৰু আপোনালোকে এটা গুৰুত্বপূৰ্ণ বিষয় পাব, পুৰণি প্ৰশ্ন কাকতৰ ট্ৰেণ্ড এনালাইচিছ পাব, চিলেবাছ পাব, OMR চিট পাব, প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ পাব, 15 বছৰৰ প্ৰশ্ন প্ৰায় পাব। উদাহৰণস্বৰূপে পুৰণি প্ৰশ্ন কাকতবিলাক আপোনালোকে পাই যাব। গতিকে যদি কিতাপখন লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যদি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে যদি কিতাপখন লয় 10% ৰেহাই মূল্যতে আপুনি ঘৰতে লাভ কৰিব পাৰিব। আৰু আহক এতিয়া আপোনালোকে কিতাপখনৰ কিছু দৃশ্য আপোনালোকে চাই লওক, কেনেকুৱাকৈ কি কিতাপখন আছে, কেনেকুৱা দেখিবলৈ।